In YouTube, search the words FOOD space GYAN. You will find a channel based on Assamese ethnic foods. Please subscribe to our channel Food Gyan and press the bell icon for the notifications. হেল্ল' ফ্ৰেণ্ডছ, বহুত দিনৰ মূৰত আজি আমি পুনৰ ভিডিঅ' ৰেকৰ্ড কৰিবলৈ ৰেকৰ্ড হৈ আছে, আপলোড কৰিবলৈ লৈছোঁ। ভালদৰে চাব, আশা কৰোঁ ভাল পালে লাইক কৰিব। আজি প্ৰথম আমি মগজৰ এবিধ বিশেষ কাৰী, টেষ্টি কাৰী এটা বনাবলৈ লৈছোঁ উইথ চন্দা মাছৰ সৈতে বনাম। তো মগজটো আমি প্ৰথমতে তিয়াই ল'ব লাগিব, যিদৰে আমি বুট বা মটৰ তিয়াই থওঁ ঘুগুনি বনোৱাৰ আগতে, নহয় জানো? ঠিক তেনেকৈ তিয়াই থ'ব লাগিব। ইয়াৰ উপৰি আপোনালোকক প্ৰয়োজন হ'ব কিছু পৰিমাণৰ কাজু কিচমিচ এক্সট্ৰা ফ্লেভাৰৰ বাবে, আৰু তেনেকুৱা কিছুমান যেনেকৈ পায়স বনালে বা পৰমান বনালে বুলি কয় ন, সেইবিলাকত বা লচ্ছি তচ্ছিবিলাকত বনালে আপোনালোকে কাজু কিচমিচ ব্যৱহাৰ কৰে। ঠিক তেনেদৰে কাজু কিচমিচখিনি আপুনি পানীত তিয়াই থ'বলৈ নাপাহৰিব, অলপ কোমলি যাব। আজি আমি এবিধ বিশেষ মছলা ব্যৱহাৰ কৰিম। সেই মছলাটো হৈছে, কোম্পানীটো ডাজন্ট মেটাৰ, আমি ফিছ কাৰী মছলা ব্যৱহাৰ কৰিম। আৰু প্ৰথমতে যিখিনি আপোনাক দেখুৱালোঁ ফিছ কাৰী মছলাটো, ঠিক পিছতে আমি দেখুৱালোঁ যে এইখিনি মাছৰ তেল আছিলে, মাছৰ তেলেৰে মাছ ভজা বুলি কয় যে, সেইটো টেকনিক ব্যৱহাৰ কৰিলে হ'ল। তেল গৰম কৰি লৈ, আৰু লগতে আমি মগজখিনিও পিচি ল'ব লাগিব। আৰু লগতে আপুনি নতুন বস্তুটো এইটো দেখিব যে মাছ কেনেকৈ ভাজিব লাগে আপোনালোকে জানে, মাছখিনি নিমখ হালধি আন্দাজমতে সানি ল'ব, মছলা সানি ল'ব নালাগে। তেলত আপোনালোকে দেখিছে চাগে, কৈছিলোঁ যে মাছৰ তেলেৰে মাছ ভজা বুলি, গতিকে মাছৰ তেলটো গৰম তেলত দিয়াৰ পিছত গলি যাব, সেইটোৱে ষ্টাইল আৰু। মাছখিনি ভালদৰে ৰঙচুৱাকৈ ভাজি লোৱাটো অত্যন্ত প্ৰয়োজন। এনেই সাধাৰণতে মই ৰেকমেণ্ড নকৰোঁ যে সদায় ৰঙচুৱাকৈ ভাজি খাব লাগিব দেই। তাৰ সমান্তৰালকৈ আপোনালোকক লাগিব আদা নহৰু পেষ্ট, আপোনালোকে ঘৰতে পিচি লোৱাটো মই ৰেকমেণ্ড কৰোঁ। মই ভাবোঁ সেইটোৱে বেছি স্বাস্থ্যকৰ হ'ব। আৰু লগতে পিঁয়াজ কাটি ল'ব, পৰ্যায়ক্ৰমে বাকীখিনি গম পাই থাকিব। এতিয়া মাছখিনি ভাজি লোৱাৰ পিছত যিখিনি তেল থাকিব, সেই তেলখিনি আপোনালোকে ব্যৱহাৰ কৰিব কাৰীখন বনাবলৈ। গতিকে প্ৰথম পৰ্যায়ত আপোনালোকে দেখিছেই আদা নহৰু যিখিনি পেষ্ট আছিলে সেইখিনি দি লৈছোঁ। আৰু মই ইয়াত আপোনালোকে মন কৰিব যে কেঁচা জলকীয়া বা জলকীয়া গুড়া মই ব্যৱহাৰ নকৰিম, গতিকে আপোনালোকে ৰং গুড়া বা এনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ নকৰাটোৱে মই বিচাৰিম। পৰৱৰ্তী পৰ্যায়ত পিঁয়াজখিনি পৰিল, এইখিনিতে এটা কথা কওঁ, এইখিনি সময়ত আপোনালোকে নিজৰ পাৰ্চনেল কথা আৰু, আপোনালোকে তেলত বহুতে চেনি দিয়ে, গতিকে চেনি এড কৰিব পাৰে, ইটছ ইয়ৰ চইচ। নেক্সট ষ্টেপটো মন কৰিব, আমি যিখিনি মিক্সিত গুড়ি কৰি লৈছিলোঁ, ইতিমধ্যে পেষ্ট বনাই লৈছিলোঁ। মগজৰ যিটো পেষ্ট, মগজ ৱাটাৰমেলন ছিডছ বুলি কয় জেনেৰেলি, ৱাটাৰমেলনৰ যিটো গুটি, আই ডণ্ট ন' এইটো একদম আপুনি সঁচা নে মিছা কমপ্লিটলি মই নাজানো। এইটো মগজ কিবা এটা বস্তুৰ গুটিটো হয়েই, কিন্তু এইটো ৱাটাৰমেলনৰ গুটি হয় নহয় আই ডণ্ট ন', মই ভালকৈ নাজানিম। গতিকে মগজটো পিচি ল'ব লাগিব এনেকৈ, আৰু পিচি লোৱাৰ পিছত সেইখিনি বস্তু তেলত দি পেলাই আমি ফ্ৰাই কৰিব লাগিব পৰৱৰ্তী পৰ্যায়ত। আৰু দেখিবলৈ বস্তুটো কেনেকুৱা হয়, আপোনাৰ বাদাম যে আছে, মুংফলি বা মমফলি বুলি কয়, সেই বস্তুটো তিয়াই থোৱাৰ পিছত যেনেকৈ আপোনাৰ কেঁচা বাদাম পিচি ল'লে যেনেকুৱা হয়, ঠিক তেনেকুৱা ধৰণৰ লাগে পেষ্টটো দেখিবলৈ। গতিকে ড'ণ্ট বি ডিছএপইণ্টেড এণ্ড আপোনালোকে ডিছএপইণ্ট নহয়ও, কাৰীখন বহুত টেষ্টি হ'ব। চ' ফ'ল' কৰি যাব। আৰু হয়তো বহুতে জানেই, তথাপিও বহুতে নাজানে এইটো বস্তু আমাৰ অসমীয়া সমাজৰ খাদ্যৰ লগত নিমিলে, বস্তুটো অলপ নতুন হয়, গতিকে মই আপলোড কৰিছিলোঁ। আশা কৰোঁ আপোনালোকৰ কামত আহিব। এতিয়া যিখিনি আমি ভাজি থকা মগজৰ যিটো পেষ্ট আছিলে, তাৰ ওপৰত কিছু পৰিমাণে ৰঙচুৱা হোৱাৰ পিছত আমি ফিছ মছলাটো আন্দাজমতে দিব লাগিব। গোটেই পেকেটটো আকৌ ঢালি নিদিব, বহুতে আকৌ মাংস বা কিবাকিবি বনালে, মাছ বনালে গোটেই পেকেটবিলাক ঢালি দিয়ে, তো এইটো নকৰিলে ভাল আৰু। কাৰণ আমি বস্তুটো, কাৰীখন মছলাৰ পৰা সোৱাদ হ'ব নালাগে, কাৰীখন সোৱাদ হ'ব লাগে মাছৰ পৰা বা আপোনাৰ হাতৰ যাদুৰ পৰা। গতিকে কথাটো তেনেকুৱা।
সেইটো আন্দাজমতে ব্যৱহাৰ কৰিব বস্তুবিলাক। আৰু এইখিনি সময়তে আপোনালোকে হালধি ব্যৱহাৰ কৰিবও পাৰে, আৰু কৰিলেও বহুত কমাই ব্যৱহাৰ কৰাটো ভাল হ'ব বুলি মই ভাবোঁ, বিশেষকৈ এইখন কাৰীৰ ক্ষেত্ৰত। গতিকে কথাষাৰ মন কৰিব। জলকীয়া, হালধি আদি আৰু জিৰা পাউডাৰ এইবোৰ বিশেষ ব্যৱহাৰ নকৰাটোৱে ভাল বুলি মই ভাবোঁ। পৰৱৰ্তী পৰ্যায়ত আমি নিমখ কিছু পৰিমাণে দিব লাগিব, আৰু ইমান সময়লৈকে আমি কিন্তু নিমখ যোগ কৰা নাছিলোঁ, গতিকে 2বাৰ বা 3বাৰমান নিমখ নিদিব ভুলতে। মন কৰিব বস্তুখিনি যাতে ভালদৰে সিজে বা বস্তুখিনি মিক্সাৰটো যাতে ভালদৰে মিক্স হয়, ৰৈ নাযায়, মছলাৰ ওপৰত বাবলছ ৰৈ নাযায় যাতে বস্তুটো। গতিকে এইটো কাৰণে আপোনালোকে ভালদৰে লৰাই থাকিব লাগিব। লৰাই থকাৰ আন এটা কাৰণ হৈছে বস্তুখিনি যিহেতু আমি এতিয়ালৈকে বেছিকৈ পানী দিয়া নাই, যিখিনি পানী আগৰ পৰাই আছিলে সেইখিনিয়ে আছে, অলপ পানীখিনি শুকাবলৈও লাগিব, আৰু বস্তু যাতে দেই নাযায়, দৈ নোযোৱা নহয় বাৰু, ভুল কৈছোঁ মই, দেই নাযায় সেইটো মন কৰিব লাগিব। আৰু তাৰ ঠিক পৰৱৰ্তী পৰ্যায়ত তিয়াই থোৱা কাজু কিচমিচখিনি আমি ওপৰত ছটিয়াই দিব লাগিব। আৰু এতিয়ালৈকে কিন্তু পানী দিব নালাগে, বস্তুখিনি ভালদৰে মিক্স আপ কৰিব আৰু ঘনে ঘনে লৰাই থাকিব। জুই পাৰিলে চিমত দি ৰাখিব। চিমত দিয়া মানে গম পাইছে চাগে, খৰিত বনালে চিমত দিয়া কথা নাই, গতিকে জুইটো অলপ কমাই দিব। ইয়াৰ কিছু পৰৱৰ্তী পৰ্যায়ত আমি ব্যৱহাৰ কৰিম লং, ইলাচি, ডালচেনি অৰ্থাৎ গৰম মছলা ঘৰতে পিচি লোৱা, সেইখিনি যোগ কৰিব লাগিব। ভালদৰে মিহলি কৰি ল'ব লাগিব। এতিয়ালৈকে আমি পানী ব্যৱহাৰ কৰা নাই, যিকণ পানী আছিল বা যিখিনি আছিলে সেইখিনি অলৰেডি পেষ্টবিলাকত থকা পানীখিনি, সেইখিনি কিছু পৰিমাণে শুহ যাব দিব লাগিব। ভেপৰাইজ হৈ যাব দিব লাগিব, কমপ্লিটলি ড্ৰাই হ'ব দিব নালাগিব কিন্তু। গতিকে কথাখিনি ভালদৰে মন কৰিব। বস্তুটো দেখাত বগা সৰিয়হৰ চৰচৰিৰ নিচিনা দেখিবলৈ, নহয় জানো? গতিকে ৰাইজ দেখিবলৈ পাইছে ইতিমধ্যে আমাৰ সহজ মাছৰ তৰকাৰীখন হৈ উঠিছে। ফৰ এডেড ফ্লেভাৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বগা সৰিয়হৰ পিছা, আৰু বেছি সোৱাদ হ'ব। থেংক ইউ গাইজ, থেংকছ ফৰ ৱাচিং।